নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চিক্ৰেট ফুটি চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ পুৰণি গুৱাহাটী আৰু নতুন গুৱাহাটীৰ এটি ভিডিঅ'। গুৱাহাটীৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ, যিটো আমি সকলোৱে জানো, আৰু পূৰ্বতে গুৱাহাটীক গুৱাহাটী বুলি কোৱা নাছিল, গৌহাটী বুলি কৈছিল। অসমীয়া ভাষাৰ দুটা শব্দ, গোৱা মানে তামোল আৰু হাট মানে বজাৰ। এই গোৱা আৰু হাটৰ পৰাই গুৱাহাটী নামৰ উদ্ভৱ হৈছে। আমাৰ অসম দেশৰ এখন আকৰ্ষণীয় আৰু সদাব্যস্ত চহৰ গুৱাহাটী। যিখন চহৰত আমি সৰুৰে পৰা বাস কৰোঁ, আজি সেই চহৰখনৰ অতীত ৰোমন্থন কৰোঁ আহক। আমি সকলোৱে জানো গুৱাহাটী চহৰখন উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ, আৰু ইয়াত অনেক প্ৰাচীন মন্দিৰ আছে বাবে ইয়াক মন্দিৰৰ চহৰ বুলিও কোৱা হয়। তাহানিৰ সেই গুৱাহাটীৰ লগত আজিৰ গুৱাহাটীৰ কিমান পাৰ্থক্য আপোনালোকে অনুমান কৰিব পাৰিব। 200 বা 250 বছৰ পূৰ্বৰ সেই গুৱাহাটীৰ পৰা আহি আজি আমি এই একবিংশ শতিকাৰ গুৱাহাটীত ভৰি দিছোঁহি। যিখন চহৰত আমাৰ জন্ম, যিখন চহৰত আমি ইমান বছৰ ধৰি বাস কৰি আছোঁ, আজি সেই গুৱাহাটী চহৰখনৰ পুৰণি আৰু নতুন কিছুমান ফটো চাওঁ আহক। গুৱাহাটীত একেলগে অসমীয়া, বঙালী, পাঞ্জাবী, বিহাৰী, নেপালী, ৰাজস্থানী ইত্যাদি সকলো লোক একেলগে মিলি জুলি বাস কৰে। গুৱাহাটীৰ ইতিহাস বহু হাজাৰ বছৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য আৰু পুৰাণত থকা কাহিনীসমূহৰ পৰা ইয়াক এছিয়াৰ এখন উল্লেখযোগ্য পুৰণি নগৰ বুলি অনুমান কৰা হয়। মহাভাৰতৰ মতে নৰকাসুৰ আৰু ভগদত্তৰ ৰাজধানী আছিল বুলিও কোৱা হয় এই গুৱাহাটী মহানগৰক। আপোনালোকে ফটোকেইখনৰ জৰিয়তে নিশ্চয় অনুমান কৰিব পাৰিছে যে আগৰ সেই গুৱাহাটী নিজান নিতাল আৰু এতিয়াৰ সদাব্যস্ত এখন চহৰ। আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্টছ কৰিব, আৰু আগলৈও এনেকুৱা নতুন নতুন ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাপোৰ্ট মি এণ্ড কাৰেক্ট মি ইফ আই মেক এনি মিষ্টেক। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব। থেংক ইউ।